আৰম্ভ হৈ গ'ল চৰকাৰী ঘৰৰ আবেদন। চৰকাৰী ঘৰ পাবলৈ তিনিবিধ নথি এতিয়াই সাজু কৰক। জৰীপকাৰী আপোনাৰ ঘৰতে গৈ ফটো মাৰি লৈ আহিব নাইবা আপুনি নিজেই ফটো তুলি জিঅ'টেগ কৰিব পাৰিব। প্ৰথমতে জানক কি নথি লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ নতুন আৱাস প্লাছ সাৰ্ভেৰ বাবে সম্ভাৱ্য হিতাধিকাৰীসকলে হাতত মজুত ৰাখিবলগীয়া তথ্যপাতিসমূহ কি? নতুন আৱাস প্লাছ সাৰ্ভেৰ বাবে আপুনি এই সমূহ কাগজ আৰু তথ্যপাতি মজুত ৰাখিব। পৰিয়ালৰ সকলোৰে বাবে আধাৰ কাৰ্ড, আপোনাৰ MG এনৰেগা জব কাৰ্ড, আধাৰ সংযোজিত বেংক একাউণ্ট। যদিহে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ সংযোজিত হৈ থকা নাই, আজিয়ে আপোনাৰ বেংক শাখাৰ লগত যোগাযোগ কৰক। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা প্ৰচাৰিত। হয়, নিশ্চয় জানিব পাৰিলে কি নথি সাজু কৰিব লাগিব। এতিয়া জানি লওক কেনেকৈ আবেদন কৰিব ঘৰৰ বাবে। প্ৰথমতে গুগল প্লে ষ্টৰৰ পৰা আৱাজ প্লাছ 2024 এপ ডাউনলোড কৰক। তাৰ পিছত আৰু এখন এপৰ প্ৰয়োজন হ'ব। নাম হ'ল ফেচ ID সাৰ্ভিস। এই দুটা এপ ডাউনলোড কৰাৰ পিছত আপুনি আৱাজ প্লাছ 2024 নামৰ এপটো অপেন কৰক। তাৰ পিছত আপুনি আপোনাৰ আধাৰ নম্বৰ বহুৱাই EKYC সম্পূৰ্ণ কৰক। তাৰ পিছত ষ্টেট, ডিষ্ট্ৰিক্ট, সাব ডিষ্ট্ৰিক্ট, পঞ্চায়ত, ভিলেজ আদি বহুৱাই সাবমিট অপশ্যনত ক্লিক কৰক। তাৰ পিছত পৰিয়ালৰ বিৱৰণ দিয়ক। তাৰ পিছত আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি আপলোড কৰক। এনেকৈ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লাইভ যোগে দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগিব। সেয়েহে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। নিউজ ডেস্ক ৰিপোৰ্ট ট্ৰিক্স বাই মোমেৰ।